বহুতে পাঠা গাহৰি দাদা আপোনাৰ তাত আছে নাই বুলি কমেণ্ট কৰি আছিলে। তো আপোনালোকক জনাওঁ ইয়াতে এইটো ভিডিঅ'ৰ মাধ্যমতে আপোনালোকৰ যদি পাঠা গাহৰি যদি বিচাৰি আছে বা সেইটোত আহিছে গাহৰিটো আপোনালোকে গৰম কৰাৰ পৰা আনিব পাৰিব। তেনেকুৱাকৈ আপোনাৰ ওচৰতে গোটেইখিনি কথা জনাই আছোঁ। মই ভিডিঅ'টো সকলোকে চাই লওঁ। নমস্কাৰ বন্ধুসকলটো খবৰ এটা লওঁ বুলি আহিলোঁ আপোনালোকৰ মাজলৈ। মানে আপোনালোকৰ গাহৰিবোৰ এতিয়া কেনেকুৱা হৈ আছে। মানে আমাৰ ফালেতো এতিয়া বৰ্তমান ইমান এটা বেমাৰ নাই আৰু বহুতখিনি যথেষ্ট ভাল চিটুৱেশ্যন আহিছোঁ আমি। তো আপোনালোকৰ ফালে কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু সকলোৱে ভালে থাকক, সকলোৱে তেনেকৈ ফাৰ্ম ষ্টাৰ্ট কৰি যাওক ভালদৰে। তো আৰু এটা কথা বন্ধুসকল, যদি কাৰোবাৰ যদি গাহৰি হিটত আহিছে মোৰ ওচৰত, যদি মানে আমাৰ গাঁৱৰ ওচৰত বা তেনেকুৱাকৈ আৰু ইমান দূৰত নহয় তেনেকুৱাকৈ বা 3-4 কিলোমিটাৰ যদি দূৰত হয় আপোনালোকে যদি চাই আছে মোৰ ভিডিঅ'টো, তো তেনেকুৱাকৈ ওচৰকেইটা কৈছোঁ, দূৰকেইটা কোৱা নাই। কাৰোবাৰ যদি গাহৰি হিটত আহি আছে, গৰম কৰাম যদি ভাবি আছে, যদি আপোনালোকে বৰ বেছি পোৱা নাই, তো মোৰ ঠাইত আহিব পাৰে আপোনালোকে। মানে ধুনীয়াকৈ মই মানে মিটিং কৰাই দিম গাহৰিকেইটাক। তো আপোনালোকে যদি আনিব বিচাৰে আনিব পাৰিব মোৰ তাত। আৰু বন্ধুসকলতো আপোনালোক পাঠাটো দেখুৱাই আছোঁ মই, কি ধুনীয়া এক্টিভ পাঠা আৰু মানে একো টেনশ্যন নাপায় আপোনালোকে। ধুনীয়াকৈ কৰাই দিম আৰু ভাল এটা প্ৰডাকশ্যন পোৱালি পাব আপোনালোকে তেনেকুৱাকৈ। তো তাকেলৈ ভিডিঅ'টো আনিছোঁ বন্ধুসকল, চাব সকলোকে। আৰু গাহৰিকেইটাক মুঠতে মানে দানাখিনি দি ল'লোঁ আৰু এতিয়া দেখুৱাই আছোঁ কিমান ডাঙৰ হ'ল, কি কথা পাঠাটো ভালদৰে দেখুৱাই আছোঁ, ভালদৰে চাব। আৰু কণ্টেক্ট নম্বৰটো দিয়া যাব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যদি ওচৰৰে হয়। তো বন্ধুসকল মানে পাঠাটো এইটো, আপোনালোকে যদি গৰম কৰাম যদি ভাবি আছে, তো আপোনালোকৰ যদি গাহৰি হিটত আহি আছে, তো ধুনীয়াকৈ আপোনালোকে এইটো ইয়াত আহি মোৰ তাত আহি মানে গৰম কৰা পাৰিব। তো জনাসকলেতো জানেই ক'ত ঘৰ কি কথাটো নকওঁ আৰু তাকে মানে আপোনালোকে আহিব পাৰিব ধুনীয়াকৈ। আৰু ধুনীয়াকৈ আপোনালোকে মিটিং কৰাই লৈ যাব পাৰিব, একো অসুবিধা নাই, কোনো অসুবিধা নাপায় ইয়াতে। তো অকণমান যদি দূৰ হয় আপোনালোকে তেনেকুৱাকৈ এটা মানে হাজিৰা মানুহ মাটি মানে কিমান যাব, 200 টকা বা 250 টকা এটা ল'ব, আপোনালোকে ধুনীয়াকৈ আনিব পাৰিব তেনেকুৱাকৈ। আৰু ধুনীয়া এটা পোৱালি পাব আপোনালোকে ইয়াৰ পৰা। ইয়াৰ বুদ্ধি কিমান ধুনীয়া বন্ধুসকল, আৰু হাইটটো বহুত বঢ়িয়া দেই বন্ধুসকল। ইয়াৰ চাওক ভৰিকেইখন চালে গম পায়। আৰু ইয়াৰ পোৱালিবোৰো ধুনীয়া ধুনীয়া ওলাব, আপোনালোকৰ একো টেনশ্যন নাপায়। ইয়াৰ পোৱালিখিনি যথেষ্ট ভাল হ'ব আৰু লাম্ফা হ'ব, দীঘল হ'ব। তো আপোনালোকে যদি তেনেকুৱা হেমচিয়াৰ গাহৰিৰ লগত ক্ৰছ কৰাম বুলি ভাবি আছিল, তো আপোনালোকে পাৰিব ধুনীয়াকৈ। বহুত বঢ়িয়া হ'ব আপোনালোকে পোৱালি যদি ইয়াৰ লগত কৰাই, আপোনালোকে একো অসুবিধা নাপায়। তো তেনেকুৱাকৈ চাই লওক, বঢ়িয়া হৈ আছে। আৰু এতিয়া ইয়াৰ কথাটো হৈ গ'ল বন্ধুসকল। তো আৰু বেলেগ গাহৰিকেইটাক দেখুৱাও কেনেকুৱা হৈ আছে। আৰু ইটো বন্ধুসকলতো ইয়াৰ লগত একেলগে আনা গাহৰি ইটো শুই আছে বৰ্তমান, আৰু ইও দানা খালে আৰু সেইটো ধুনীয়াকৈ উঠি আছে। তো এইটো প্ৰেগনেণ্ট আছে এইটো গাহৰিটো, আৰু সেইফালে এটা আছে, তো সেইটো প্ৰেগনেণ্ট আছে, বঢ়িয়া হৈ আছে। তো গাহৰিকেইটা তো দানাখিনি দি ল'লোঁ, মানে দিয়াৰ পাছত আপোনালোকে দেখুৱাইছোঁ তেনেকুৱাকৈ। আৰু আপোনালোকে এতিয়াও বন্ধুসকল সাৱধানে হৈ থাকিব, আগৰ নিচিনা মানে ইমান নাভাবিব তেনেকুৱাকৈ গাহৰি খোৱা লোৱা বা কিবা কিবি কৰাটো বেছি নকৰিব। তো ঠিক তেনেকুৱাকৈ আপোনালোকে এতিয়াও যদি মানে ফাৰ্ম আছে, তো তেনেকুৱাকৈ আপোনালোকে অকণমান এতিয়াও সাৱধান হৈ থাকিব লাগিব তেনেকুৱাকৈ সাৱধান হৈ থাকিব আগৰ দৰে। আৰু জনালোঁ বন্ধুসকল, তো সেইটো পাঠাটো ভালদৰে দেখুৱালোঁ। তো আহিব পাৰিব আপোনালোকে বঢ়িয়াকৈ ক্ৰছ কৰাই লৈ যাব পাৰিব। নম্বৰটো দিয়া নহ'ল, ভিডিঅ'ৰ মাজতে দি দিওঁ। নম্বৰটো হৈছে মোৰ 9954499025 9954499025। আপোনালোকে হোৱাটছআপ কৰিব, নহ'লে মানে কল চল কৰিব পাৰিব তেনেকুৱাকৈ যদি আনিব বিচাৰে। ঠিক আছে বন্ধুসকল, বেমাৰৰ বিষয়েনো কিনো ক'ম, বেমাৰটো সকলো মানে বস্তুৰে থাকে। তো তেনেকুৱাকৈ ঠিক তেনেকুৱাকৈ মানে বেমাৰবোৰ আমি আৰু আগতে ভিডিঅ' দিয়া আছে বন্ধুসকল মোৰ বেমাৰৰ বিষয়ে কিছুমান কি কৰিব লাগে। তো আপোনালোকে সেইবোৰ চাব পাৰিব। গাহৰি বেমাৰ যদি হয়, তো অলপ চলপ বেমাৰৰ কাৰণে বহুত হেল্পফুল হ'ব। তো আফ্ৰিকান চুইন ফিভাৰ এইবোৰৰ বিষয়ে মানে মই নকওঁ, অলৰেডি জানে আপোনালোকে, ইয়াৰ কোনো ইলাজ নাই, কিবা নাই। তো ঠিক তেনেকুৱাকৈ আপোনালোকক ভিডিঅ'বোৰ দি যাওঁ বন্ধুসকল। তো কোনোবা নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি থৈ যাওক, যাতে আহি থকা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো আজিলৈ বেছি দেৰি নকৰোঁ বন্ধুসকল, সৰু মৰু ভিডিঅ' এটা দিবলৈ আছিলে, তো আপোনালোকক দিলোঁ। আৰু তো জনালোৱেই মই কি কাৰণে ভিডিঅ'টো বনাইছিলোঁ। তো সকলোৰে খবৰ এটা লওঁ বুলি অকণমান আহিলোঁ। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমান আছিল। সকলোকে চবে ধন্যবাদ, থেংক ইউ, আৰু সকলোকে বাই বাই। তো লগ পাইছোঁ নেক্সট নতুন এটা ভিডিঅ'ত, বাই বাই। তো পাঠাটোৰ চেহেৰাটো ভালদৰে চাই লওক, বঢ়িয়া হৈ আছে, বহুত এক্টিভ পাঠা হয়। তো আপোনালোকৰ কাৰণে বঢ়িয়া হ'ব। তেনেকুৱাকৈ দিলোঁ বন্ধুসকল। তো আহি যাব আপোনালোকে একো টেনশ্যন নোহোৱাকৈ।